ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য। শিশুৰ সৰলতা হেৰুৱাই নেপেলোৱাজনেই প্ৰকৃত মহৎ মানুহ। আদৰ্শহীন মানুহ গৰিবতা নোহোৱা নাৱৰ দৰে। মহাত্মা গান্ধী। পৃথিৱীৰ যিমান মানুহ আছে সেইসকলৰ ভিতৰত শতকৰা মাত্ৰ 15জনমান মানুহেহে যিকোনো বিষয়ত মৌলিক চিন্তা কৰে। চিন্তা কৰাটোৱেই হ'ল বেছিভাগ মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। ছক্ৰেটিছ। কোনো নিৰাশাবাদীয়ে আকাশৰ তৰাৰ ৰহস্য আৱিষ্কাৰ কৰা নাই, কোনো অনাৱিষ্কৃত ভূমিলৈ নৌযাত্ৰা কৰা নাই বা মানৱ আত্মাৰ বাবে নতুন স্বাৰ্থ বাৰ্তা বহন কৰি অনা নাই। ভিৰৰ দৰে জীয়াই থকাতকৈ ভিৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেষ্ঠ। মানুহৰ জীৱনৰ শূন্যতা আৰু আনন্দহীনতাই মানুহক সমাজ পাতি বাস কৰিবলৈ বাধ্য কৰে। কিন্তু সমাজত প্ৰচলিত বহু বেয়া কথা আৰু বেয়া ৰীতি নীতিয়ে মানুহৰ সমাজৰ পৰা দূৰত ঠেলি দিব খোজে। এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাই একমাত্ৰ উপায় হ'ল বিনয় আৰু শিষ্টাচাৰ। যিজন মানুহে বদহজম, নিদ্ৰাহীনতা আৰু বেয়া বতৰৰ কাৰণে কাপুৰুষৰ দৰে আচৰণ কৰে, সেই একেজন মানুহেই পাতল নৈশ আহাৰ খালে, ৰাতি ভালকৈ টোপনি যাব পাৰিলে আৰু শুই উঠিয়েই এটা উজ্জ্বল ৰাতিপুৱা মুখামুখি হ'লে বীৰৰ দৰে আচৰণ কৰিব পাৰে। ভয় কমকৈ কৰিবা, আশা কৰিবা বেছিকৈ, হুমুনিয়াহ কমকৈ পেলাবা, উশাহ ল'বা বেছিকৈ পেকৰেকাই নাথাকিবা, কথা ক'বা বেছিকৈ, ঘৃণা কমকৈ কৰিবা, ভাল পাবা বেছিকৈ। ইয়াকে কৰিলে পৃথিৱীৰ সকলো ভাল বস্তু তোমাৰেই হ'ব। জ্ঞান মানুহক দিব নোৱাৰি, উপলব্ধি কৰিব পাৰি। ছক্ৰেটিছ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় অসম।